Introductory and get together with people of Deopani Puamai Kanipon. Lakain Korapli Deopani MEC constituency ka parlo. Number bakan studio malong akay Sorbon Telenga MEC pen kapin kat ponatingsi. Employee student organization social worker Bepar bhar ke claim atu manpart department on atum pen chathanchi mom se mek padopon. Lason si Sorbon Telenga kachari pona mailong manping ke dok ke geding tum chetong don. Anpart akewang jilangani Deopani MEC constituency ka parloan kaching for ben peasant development aporak jingki chethan padopon jing. Alio mana peng pen kachitang don atu momen laposanelo. Asia Pranab Teran Suresh Lekthi Sanjeev Lekthi Sivaram Rongpi Rajan Ronghang Elvin Teran Ranjit Singh Tanti Elis Teran pi Basa pi Teran pi atum chetong don. Bokajan men Laren Lekthi Loti ki Minus Karbi Anglong. আমি 24 নং দেওপানীটো উন্নয়নৰ পথত আগবঢ়াই লৈ যাব বিচাৰিছোঁ। আমাৰ এই যি কাৰ্বি আংলং যি অট'নমাছ কাউন্সিল, সেই অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী ডক্টৰ তুলিৰাম হয়, যিহেতু আমি 24 নং দেওপানী আমাৰ ইলেকশ্যন হৈ গ'ল আৰু এই ইলেকশ্যনত যিহেতু প্ৰাৰ্থী হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ পৰা মোক দিছিলে শ্ৰৱণ তেলেঙা আৰু আমাৰ 24 নং দেওপানীৰ সকলো জাতি ধৰ্ম বৰ্ণই আৰু সকলোৱে সহায় কৰাৰ বাবে প্ৰায় আমি 9000 ওচৰা ওচৰি ভোট জয়লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু এই সক্ষমত আমি যিহেতু আজি আমি গেট টুগেডাৰ হিচাপে সকলো ডিপাৰ্টমেণ্ট তথা আমাৰ দলৰ কাৰ্যকৰ্তাসকল মণ্ডলৰ পৰা বুথৰ পৰা আমাৰ মৰ্চাৰ পৰা জিলাৰ পৰা যিসকল আমাৰ সমষ্টিত আছে সেই সকলোকে আমাৰ গণ্য মান্য আমাৰ ইয়াত সকলো আমাৰ শিক্ষাগুৰুসকল আছিলে আৰু সকলোকে মাতি আমি আজি আমাৰ গেট টুগেডাৰ প্ৰগ্ৰাম কৰিছিলোঁ। আৰু এই গেট টুগেডাৰত আমাৰ যিসকল ডিপাৰ্টমেণ্ট 24 নং দেওপানী অফিচ আছে, ডিপাৰ্টমেণ্টৰ অফিচবিলাক আছে, সেই অফিচবিলাকৰ অফিচাৰসকল পুলিচ ষ্টেচনৰ অচিসকল সকলোকে মাতি আমি আজি যাতে এই কাৰ্যক্ৰমটো আমি কৰিছোঁ। হয়, আপুনি যিহেতু পৰিষদীয় সদস্য হিচাপে নৱনিৰ্বাচিত হৈ আহিছে, হয়, আপুনি অঞ্চলটোত এতিয়া কেনেধৰণে উন্নয়ন কৰিম বুলি ভাবিছে? যিহেতু আমি 24 নং দেওপানী 9000 ওচৰা ওচৰি ৰাইজে যেতিয়া ভোট প্ৰদান কৰি জয়লাভ আমি কৰাই পেলাই অট'নমাছ কাউন্সিলত আমাক পঠাইছে, গতিকে মই ভাবোঁ যে ইয়াৰ প্ৰতিটো চুকে কোণে আমি আমাৰ কাৰ্বি আংলং খাদ্য শাখিতৰ মুখ্য কাৰ্যবাহী সন্মানীয় আমাৰ ডক্টৰ তুলিৰাম ৰঙান দেৱৰ নেতৃত্বত আমাৰ কাউন্সিল অট'নমাছ কাউন্সিল আছে, তেখেতকো আমি অনুৰোধ জনাইছোঁ যে আমাৰ 24 নং দেওপানী কৰণীয় কাম বহুতো আছে। আমাৰ ৰাস্তা পদূলি, স্কুল, আমাৰ সকলোখিনি পানীৰ ব্যৱস্থা, আমাৰ বহুতো কাম কাজ কৰিবলৈ আছে বা আমাৰ যিখিনি আমাৰ সেলফ হেল্প গ্ৰুপৰবিলাকৰ বা উন্নয়নৰ দিশত আমাৰ বহুতো কাম কৰিবলৈ এতিয়াও বৰ্তমান বহুতো আছে। গতিকে তেখেতক আমি অনুৰোধ জনাইছোঁ যে আমাৰ 24 নং দেওপানী যাতে আমি চুকে কোণে সকলো কাম কৰিব পাৰোঁ আৰু 24 নং দেওপানী সকলোৰ সহায় সহযোগিতা যাতে আমি উন্নয়ন কৰিব পাৰোঁ। সকলো ছাত্ৰ সংগঠনক আমি মাতি আজি আমি আমাৰ কাৰ্যক্ৰম গেট টুগেডাৰ মাতি তেখেতলোকৰো পৰামৰ্শ আমি লৈছোঁ, তেখেতলোকেও আমাক সহায় সহযোগিতা কৰিব। আৰু যিহেতু আমাৰ বিশেষ এইবাৰ আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত যিটো এডুকেশ্যন ডিপাৰ্টমেণ্ট সেই এডুকেশ্যন ডিপাৰ্টমেণ্ট আমাৰ কাউন্সিলে পদক্ষেপ লৈছে যে সকলো টিচাৰসকলে যাতে ভাল ধৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়ায়, যাতে আমাৰ 24 নং দেওপানী তথা কাৰ্বি আংলং উন্নয়নৰ দিশত বা শিক্ষাৰ দিশত আমাক আগবঢ়াই লৈ যাব বুলি আশা ৰাখিছোঁ। গতিকে মই আজি সকলোকে সেয়ে অনুৰোধ কৰিছোঁ যে আপোনালোকৰ ডিপাৰ্টমেণ্টবিলাক যিসকল আছে সকলোৱে যাতে নিজৰ কাম কাজ বা নিজৰ সময়মতে ডিউটি বা সময়মতে আহি সময়মতে যায়, যাতে আমাৰ ৰাইজে প্ৰতিটো সময়তে অফিচবিলাকত যাতে আমাৰ চৰকাৰী যিবিলাক আছে চৰকাৰী চাকৰিয়ালবিলাক তেখেতলোকক যাতে পায়, সেয়ে আমি আজি তেখেতলোকক আমাৰ চৰকাৰী অফিচাৰসকলক তথা আমাৰ স্কুলৰ টিচাৰসকলক অনুৰোধ জনাইছোঁ। গতিকে সেয়া আমাৰ কাৰ্যক্ৰমবিলাক আমি আজি অনুৰোধেৰে কাৰ্যক্ৰমবিলাক আগবঢ়াই লৈ গৈছোঁ।